নমস্কাৰ বন্ধুসকল, গপশ্বপ উইথ ৰিডিম নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা জানি লওক দিন নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ 2020 চনটো কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 2020 চনটো ডি নামৰ শিক্ষাৰ্থীসকলৰ কাৰণে বেয়া নহয়। তেওঁলোকে নতুন কিবা প্ৰয়োগ কৰাৰ চিন্তাধাৰা কৰিছে যদি বা নতুন কিবা বস্তু শিকিব খুজিছে বা প্ৰয়াস কৰাৰ চিন্তা কৰিছে, তেনেহ'লে সেই কামত সফল হ'ব পাৰিব। উচ্চ শিক্ষা লাভ কৰিব খোজাসকলে উচ্চ শিক্ষা সহজে লাভ কৰিব। লগতে যিসকলে ব্যৱসায় তথা চাকৰি কৰি আছে তেওঁলোকে শুভফল লাভ কৰিব। তেওঁলোকৰ ধন লাভৰ বিশেষ যোগ আছে। এই বছৰত ডি নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ যিসকল নিবনুৱা আছে তেওঁলোকৰ চাকৰিৰ সংযোগ এই বছৰত ঘটিছে। ডি নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ এই বছৰত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শুভ হ'ব। প্ৰেম বিবাহ কৰিব খোজাসকলে সফল হ'ব তথা ছিংগলসকলে জীৱনসংগী লাভ কৰিব। আৰু যিসকলে বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হ'ব তথা জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। এইবাৰ আপোনালোকে বিভিন্ন মাধ্যমৰ পৰা ধন লাভ কৰিব, যাৰ দ্বাৰা আপোনালোকৰ আৰ্থিক পক্ষ যথেষ্ট মজবুত হোৱা দেখা যাব। কিন্তু টকা পইচা সম্বন্ধীয় যিকোনো কাম কাজত সম্পূৰ্ণ চালি জাৰি চাইহে আগবাঢ়িব, নহ'লে লোকচান হ'ব পাৰে। লগতে ব্যৱসায় বাণিজ্য কৰাসকলৰ আগতকৈ যথেষ্ট মুনাফা লাভ হ'ব। বন্ধুসকল, এয়া আছিল ডি নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ বিশেষ ভাগ্যফল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।